হাই ফ্ৰেণ্ডছ, আজি মই নতুন ৰূপত যিহেতু আমাৰ ঘৰত খেতি কৰি আছে, এনেদৰে মই ওলাইছোঁ খেতি কৰিবৰ লগত। মোৰ মা যিহেতু মা কৰি আছে, মেইনলি মায়েও লাগি আছে, অৰ্থাৎ মই ওলাইছোঁ আজি। এনেকৈ আহকচোন। এনেদৰে মই আহি পাই গ'লোঁ পথাৰ। মেইনলি এইখনে হৈছে পথাৰ। মেইনলি বহুত গৰম ৰ'দো আছে, যিহেতু ৰ'দ অলপ লাহে লাহে কাম কৰিব লাগিব। কিন্তু পথাৰখনত পানী নোহোৱা হৈ গৈছে, অৰ্থাৎ এনেকুৱা হৈছে, অৰ্থাৎ পানীয়ে নাই। ছাপ্লাই পানী যিহেতু ইয়াৰ পৰাই নাপায়, অৰ্থাৎ নাহে, সেয়েহে এতিয়া প্ৰব্লেম হৈছে। ওচৰত খাল আছে, খালৰ পৰা উঠাব লাগিব পানী। এয়া চাওকচোন, মই দেখাম কেনেদৰে শুকাই গৈছে। মেইনলি আমাৰ মাটিটো বহুত শুকাই গৈছে, দেখিনে পানী নাই মেইনলি পথাৰত। এনেদৰে একচাহ মাৰি দিলোঁ মাটিটো জীপাল হৈ থকাৰ কাৰণে, যিহেতু মাটিটো শুকান হৈ আছে। পাব্লিক হেল্থৰ আমাৰ আপোনালোকক দেখাইছোঁ, পাব্লিক হেল্থৰ ড্ৰেইনেদি পানী যাই আছে, অৰ্থাৎ এনেকৈ পানী দি আছে। এনেদৰে পানী দিয়ে, অৰ্থাৎ পাব্লিক হেল্থৰ পানী চাওক। ইয়াৰ পৰা মানে ইয়াৰ পৰা বান্ধি দিছে। ইয়াৰ পৰা পথাৰৰ মেইন হৈছে আলি, অৰ্থাৎ আলিটো ভালদৰে দিলে, অৰ্থাৎ যিহেতু পানীটো ৰৈ যায়। যিহেতু আমাৰ আলিটো দিয়াত মেইনলি মই যিহেতু নাজানো ভালদৰে, মোৰ দিয়াত অলপ বেয়া হৈছে। অৰ্থাৎ আলিটো সদায় ভালদৰে দিব লাগে, মেইনলি পানীটো যাতে ইয়াত ৰাখিব পাৰে, এনেদৰে দিব লাগে। নহ'লে খেতিৰ কাম নকৰিলে নহ'ব না, মা দেউতাৰ কামখিনি আগবাঢ়াই নিব লাগিব, নকৰিলে নহ'ব। এইটো মোৰ মায়ে এনেদৰে কাম কৰিছে, মা আৰু মই তৈয়াৰ কৰিছোঁ এইটো আলি। চাওকচোন, চাওক মানে আলিটো বেকা হৈছে, মায়ে চিধা কৰি দিছে। মায়ে যিহেতু নৰে, মায়ে এনেদৰে চিধা কৰি দিছে। চাওকচোন, ভাল পালোঁ যিহেতু মামাও আহিছে সহযোগ কৰিবৰ কাৰণে। মামাই মেইনলি সহযোগ মানে এনে আহিছে আৰু, যিহেতু মোৰ নিজৰ মামা খেতি কৰিব লাগেনে? খেতি কৰিব লাগে। চাওক, আমাৰ প্ৰত্যেকটো অসমীয়া মানুহে বঙালক দিয়াত থাকি নিজে কৰিব লাগে। মামা কিবা ক'ব নেকি খেতিৰ বিষয়ে, বা যিহেতু বস্তুৰ ইমান দাম বাঢ়ি আছে, কি কাৰণত? আমি মাটিবিলাক মানে এনে চন পৰি থকাটো ভাল নহয়, মানে খেতি কৰিব লাগে। আমাৰ এইফালে পিছে বানপানীৰ কাৰণে আমাৰ অলপ মানে সেইকাৰণে মানুহবিলাকে অলপমান হেৰি কৰে, মানে অলপ মানে নমলীয়াকৈ কৰে খেতিখন। হয় নে নহয়, খেতিখন হ'ব কিন্তু বানপানী খাই কিনে সেইকাৰণে মানুহে অলপ পিছিয়ে থাকে। গতিকে খেতি কৰিব লাগে, খেতি নকৰিলে আমি ক'ত খাব পাৰোঁ। সেইটো আমি মানে এতিয়া এনে এটা প্ৰচাৰ হৈ আছে যে মিয়া বঙালৰ উদাহৰণ হৈ আছে। মিয়াই নকৰিলে আমি অসমীয়া কৰিব নোৱাৰোঁ, আমি অসমীয়াই পাৰোঁ কৰিব। তাৰপিছত অকল মিয়াই যদি অসমখনত যে মিয়াই চলাই আছে এইটো কথা নহয়। এতিয়া মিয়াই আজি গৌৰৱেৰে কৈছে যে আমি খেতি কৰি আছোঁ, অসমীয়াই কৰিব নোৱাৰে। প্ৰত্যেকটো অসমীয়াই কৰিব পাৰে, বুলি আমাৰ মানুহে খেলা, অৰ্থাৎ যদি কৰে ন চব মানুহে কৰিব পাৰে। আচলতে আজি মই ওলাই আহিছোঁ, মোৰ লগত মামা ওলাই আহিছে, এনেকৈ প্ৰত্যেকজন অসমীয়া মানুহ ওলাই আহিব লাগে। আৰু মিয়া বঙালক কথা কিয় শুনিব লাগে? আমি জন্ম পাইছোঁ অসমতে ডাঙৰ দীঘল হৈছোঁ, আৰু মিয়াৰ কথা শুনিম নেকি আমি? মই চবকে আহ্বান কৰোঁ যে ওলাই আহা, এনেদৰে ওলাই আহি যিহেতু পথাৰৰ কাম কৰিলোঁ, যিহেতু বহুত কষ্ট হয়, যিহেতু বহুত ভোকো লাগিছে। মেইনলি মায়ে মোক পথাৰত এনেদৰে চাহ লৈ আহিছে, বলক খাওঁ।